হাতত সন্তান ৰেখা ক'ত থাকে? আহক আজি জানো আমাৰ হাতত সন্তান ৰেখা ক'ত থাকে। এই পজিশ্যনটো, এই অংশটোক কয় আপোনাৰ কনিষ্ঠ আঙুলি। কনিষ্ঠ আঙুলিৰ এই পজিশ্যনটোক, যেনে ধৰক এই ৰেখাডাল, এইডোখৰ পৰা ওলোৱা ৰেখাডালক কয় হৃদয় ৰেখা। লগতে দৰ্শক বন্ধুসকল, এই পজিশ্যন যিটো, এই পজিশ্যনটোত আমি এতিয়া দেখা পাম যে সন্তান আমাৰ গুৰিত কিমান আছে। যেনে মই এতিয়া ড্ৰ কৰিছোঁ, চাই যাব আপোনালোকে। যেনেকৈ ধৰক এই ৰেখাডাল হৈছে আৰি ৰেখা বুলি কোৱা হয়। এই ৰেখাডালক বিবাহ ৰেখা বুলি কোৱা হয়। যদি এই বিবাহ ৰেখাডালক কাটি পেলাই এনেধৰণৰ মানে ঊৰ্ধ্ব ৰেখা যদি ওলায়, তেন্তে এইটোক সন্তান ৰেখা বুলি কোৱা হয়। যদি ইয়াৰে ভিতৰত কোনোবাটো অকণমান ডাঠ আৰু স্পষ্ট দীঘল হয়, তেন্তে জানিব ল'ৰা সন্তান। আৰু তাৰ কিনাৰত যদি সৰু পাতলা এনেধৰণৰ ৰেখা পায়, তেন্তে আপুনি জানিব যে সেয়া কন্যা সন্তান। হয়তো দুডাল তিনিডালো থাকিব পাৰে,